নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আক্ৰাম হোসেন অফিচিয়েললৈ এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছো এতিয়া গৈ আছো চৰাইদেউ কেইটামান বিশেষ ব্যক্তিক লগ কৰিবৰ কাৰণে আপোনালোকৰ চিনাকি সকলোৰে চিনাকি এতিয়া নাজিৰাৰ পৰা ওলাইছো মোৰ লগত আছে মোৰ ভাতৃপ্ৰতিম জেৰিফ এইফালে আৰু এজন ভাইটি ইয়া লাহে আহি পেলাই আমি এতিয়া পাই গ'লোহি চৰাইদেউৰ মূল প্ৰৱেশদ্বাৰ আৰু এই আহি আছো এখন দেখিছে চৰাইদেউৰ মই নাম প্ৰৱেশ কৰা এখন ডাঙৰ গেট আমি গাড়ীখন লাহেকৈ পাৰ্কিং কৰিলোঁ আৰু এয়া হৈছে প্ৰৱেশদ্বাৰ ইয়াতে এতিয়া টিকেট কৰিব লাগিব কিন্তু আজিকালি গুগল পে' কৰোণা ভাইৰাছ অহাৰ পিছত কিন্তু আমি যাক লগ কৰিব গৈছিলোঁ বাটৰ মুখতে পাই গ'লোঁ গতিকে আমি প্ৰৱেশ কৰিবলগীয়া নহ'লে আৰু ইয়াৰ কাষতে সুন্দৰকৈ লিপিবদ্ধ কৰা আছে ইয়াৰ ইতিহাস ইয়াৰ বুৰঞ্জী যি আমাৰ অসমৰ বুৰঞ্জী বিশ্বৰ দৰবাৰলৈ লৈ যায় গোটেই কথাবোৰ খুব স্পষ্টকৈ লিখা আছে আমাৰ সকলোৰে প্ৰয়োজনীয় কথা এই কথাখিনি আৰু এয়া নীলপল চলিহা অংকুৰ ৰাজ নব আমাৰ জাংকা আৰু পিংকা অৰ্থাৎ জংকি আৰু পিংকি আমি পাই গ'লোঁ মাধৱ ৰঞ্জনো আছে এয়া মাধৱ দাক আমাৰ অংকুৰ ৰাজে সম্বৰ্ধনা জনাইছে নীলোৎপল চলিহাকো সম্বৰ্ধনা জনাইছে আৰু গোটেইকেইজন ইউটিউবৰ লগত ব্যস্ত মানুহ মাধৱ দাৰ কথা নকওঁ মাইনু আছে আমাৰ খুব মৰমৰ ভণ্টি মেকআপ আৰ্টিষ্ট সকলোখিনি লগ পাইছোঁ খুব ভাল লাগিছে তেওঁলোক ব্যস্ত তেওঁলোকৰ ব্লগ বনাই আছে আৰু ইয়াৰ পিছতে আমি কাষতে থকা এখন সৰু হোটেলত কিন্তু খুব টেষ্টি চাহ খালোঁ আৰু মাধৱ দাই আমাক চাহ খোৱালে ধন্যবাদ মাধৱ দা নীলোৎপলে খুব জুতি লৈছে চাহৰ এতিয়া নীলোৎপলক কথা পাতো আহক মানে এই পপ পেটিছ খাই ভাল লাগে কিন্তু হোটেল এখনত যদি আপুনি সোমাই যদি কোনোবা ছোৱালী তোৱালী বহি থাকে আপুনি খাব নোৱাৰে এই ডায়েৰী চাৰি লাগি যায় দেখিছেনে বিৰাট অশান্তি অভিজ্ঞতাৰ ফালৰ পৰা কৈছা অভিজ্ঞতাৰ ফালৰ পৰা এনে খাবলৈ ভাল এনেকৈ খাবলগীয়া হৈ যায় মানে অভিজ্ঞতা এইটো চব চিনাকি মানুহৰ কাৰণে বিন্দাছ খাই আছো কেতিয়াবা এনেকৈ পপ খাই লাগি গুচি গৈছেনে বাহিৰলৈ এয়া হৈছে মোক সদায় মৰম দি থকা পৰিয়ালৰ কিছু সদস্যা মাধৱ কাই ভাইটি অংকুৰ ৰাজ নীলোৎপল মাইনু তাৰপৰা আমাৰ একদম গ্ৰেট নব জাংকি আৰু এই আমাৰ পিংকা বৰ্ষাপিয়া গতিকে খুব কম সময় লগ পালোঁ অহাৰ মোৰে দেৰি হ'ল আচলতে ভাল লাগিলে তথাপিও সময়কণ কম কিন্তু অনুভূতি আৰু স্মৃতি বহুত ডাঙৰ হৈ গৈছে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ যোগেদি আপোনালোকে কওক এবাৰ মোৰ কথা চেনেলটোৰ কথা আক্ৰাম অফিচিয়েল বুলি এটা চেনেল আছে খুব ধুনীয়া সুন্দৰ ভ্লগ দেখাই যায় আৰু তেওঁ আৰু তেওঁ প্ৰায় নিজৰ শ্বুটিংখিনি দেখাই থাকে ক'ত শ্বুটিং কৰিলে কেনেকৈ গ'ল ক'ত গ'ল কি কথা খুব বেছি ভাল লাগে একচুৱেলি মই ইয়াৰ পৰা ইনস্পায়াৰ হৈছোঁ যে ভ্লগ মানে তেওঁ মোক শ্বুটিং এটালৈ লৈ গৈছিলে তাৰপিছত তেওঁ এনেকৈ মানে মোবাইলটো লৈ কিনে শ্বুটিং কৰি থাকে তো মই ভাবিলোঁ ময়ো বনাম তেওঁৰ পৰা ইনস্পায়াৰ হৈছোঁ আৰু মৰম দি যাব আচলতে কি মানে যিমানে চিনাকি হওক বিজনেছত শত্ৰুতা থাকেই আৰু সেইটো থাকিবই দীঘল নকৰোঁ মোৰ নীলোৎপলৰ পৰা অকণমান নিজে চেনেলটোৰ কথা নকওঁ মই আক্ৰমৰ কথা ক'ম বহুত বছৰ আগতে লগ পোৱা খুব ভাল অন্তৰ এজন মানুহ আচলতে দিলদাৰ মানুহ য'তে যিকোনো হ'লে যেতিয়া ফোন মাৰিলেই হয় একদম জেগাত আহি হাজিৰ হৈ যাব সেইকাৰণে সদায় ভাল লাগে আৰু এই মৰম শ্ৰদ্ধা এই আন্তৰিকতা সদায় থাকিব যদি তাৰ থাকে মোৰ থাকিব মোৰ থাকিলে তাৰো থাকিব মানে মিলাই মিলি চলিব লাগিব আৰু বাকী ল'ৰাটো মাধৱ দাই ক'ব কিবা এটা আচ্ছা অলপ বেছিকৈ নকওঁ বাৰু মই সদায় কথা কমকৈ কওঁ আক্ৰামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে আক্ৰামক মৰম দিব যিহেতু আক্ৰামে নতুন প্ৰতিভাবোৰ লৈ আপোনালোকৰ মাজলৈ সদায় আহি আছে আৰু আক্ৰামৰ প্ৰতিটো কণ্টেণ্ট মই চাওঁ নতুনত্ব কিবা এটা থাকে গতিকে আপোনালোকে মৰম দিব আৰু আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা দিব বুলি আশা থাকিল ধন্যবাদ সকলোকে ছাবস্ক্ৰাইব কৰিব আৰু মই এওঁলোকৰ পৰা অভিজ্ঞ বিশেষকৈ মাধৱ দা একদম মোক মৰমৰ ককাইদেউ মাইনু আছে একদম ভণ্টি নিচিনা মাইনুৰ চেনেল এটা আছে নীলোৎপলটো জানেই আপোনালোকে নীলোৎপলৰ পিছে আমি এইটো আমাৰ ব্লগাৰ নহয় মই এনেই আনন্দ ফূৰ্তিত কৰোঁ থেংক ইউ বাই বাই সমানে গৈ আছো আৰু ঘণ্টিটো বজাই দিব